হেল্ল' গাইজ, নমস্কাৰ সকলোকে। মই হ'লোঁ স্ক্ৰীন স্পেক্ট্ৰাম অসম আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এই নতুন চেনেলটোলৈ। আই লাইক টু ৱাচ মুভিজ এণ্ড আই লাইক টু ৱাচ ছিৰিজ। তো মই ভাবিলোঁ যে মই এটা চেনেল নোখোলোনো কিয়। এই চেনেলৰ মাধ্যমেৰে মই বহুতক মুভিছৰ কথা ক'ব পাৰিম, কোনবোৰ মুভিজ চাবলগীয়া মুভিজ আছে, কোনবোৰ মুভিজ চাব পাৰিব বা কোনবোৰ মুভিজ চাবলগীয়া নহয়ও। তো তেনেকুৱা মুভিজবোৰৰ কথা ক'ম। ছিৰিজ কোনবোৰ ছিৰিজ চাব পাৰিব, ঠিক আছে। দেন মই ক'ম যে ছিৰিজখিনি কি ভাল আছে কি বেয়া আছে। আৰু এটা কথা নিশ্চিন্ত থাকিব আপোনালোকে যে এইটো স্পইলাৰ ফ্ৰী ৰিভিউ হ'ব, ঠিক আছে। যেতিয়ালৈকে আপোনালোকে ডিমাণ্ড নকৰে তেতিয়ালৈকে মই স্পইলাৰ ফ্ৰী ৰিভিউ দিম, আৰু যেতিয়া আপুনি ডিমাণ্ড কৰিব মই স্পইলাৰ থকা ৰিভিউ দিম। অ'কে, তো মই এনেকুৱা ধৰণৰ ৰিভিউ দিম। প্লাছ এনিমেশ্যন, আজিকালি এনিমেশ্যনো বহুত ভাল ভাল এনিমেটেড মুভিজ আহিছে। এনিমেটেড মুভিজবিলাক আগৰ দৰে নহয়। আগতে এনিমেশ্যন মুভিজবিলাক কি আছিলে, মানে জাষ্ট বাচ্ছাবোৰৰ মন হেৰি কৰিব লাগে আৰু মনটো খোজ কৰিব লাগে। আজিকালি তেনেকুৱা নহয়। আজিকালি এনিমেটেড মুভিজবিলাক বহুত বেছি আগবাঢ়ি গৈছে, বহুত নলেজ দিয়ে, বহুত ইম'শ্যনছো থাকে, বহুত কথা শিকায়ো। চ' মই এনিমেটেড মুভিজ ৰিগাৰ্ডিঙো কথা ক'ম। তাৰপিছত বহুত ভাল ভাল ডকুমেণ্ট্ৰিজ আছে। মানে মই এইটো লাইনতে মানে ভাবিলোঁ যে মই চেনেল এটা খোলোঁ, মই মানুহবোৰক অলপ নলেজ দিওঁ ৰিগাৰ্ডিং মুভিজ। চ' মই খুলি দিলোঁ আৰু চেনেলটো। জাষ্ট ষ্টাৰ্ট কৰিছোঁ, বেছি দিন হোৱা নাই ষ্টাৰ্ট কৰা, হাৰ্ডলি 2 days হৈছে। তো চাওঁ কি হয়। যদি আপোনালোকে ভাল পায় চেনেলটো আগবাঢ়ি যাব, নহ'লে সেয়াই আৰু কষ্ট কৰি যাম। কষ্ট নকৰা নহয়, কষ্ট নিশ্চয় কৰিম। চাওঁ কি হয়। এতিয়া আপোনালোকৰ আশীৰ্বাদ থাকিলে আগুৱাই যাম, নহ'লে আৰু ভগৱান ভৰসে। জাষ্ট জকিং। চ' ৱেলকাম কৰিলোঁ ওৱান ছেকেণ্ড টু মাই চেনেল স্ক্ৰীন স্পেক্ট্ৰাম অসম। অ'কে দেন, আজিলৈ সামৰণি মাৰিছোঁ। আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ' লৈ, এটা নতুন ৰিভিউ লৈ। টিল দেন, জয় আই অসম।